ফ্ৰেণ্ডছ গুড মৰ্ণিং জ্যোতিকা ব্লগ চাৰি নৈটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়াৰ পৰা মই ব্লগটো আৰম্ভ কৰিছোঁ। এতিয়া আজি আমাৰ জোৰোণ আছে, মাইনাৰ জোৰোণ আছে, মামাৰ ছোৱালী মাজু ছোৱালীৰ জোৰোণ আছে, তাত যাম। এতিয়া ৰাতিপুৱা উঠি কাম চাম কৰি শেষ কৰি চাহ তাহ খাই ল'লোঁ। এতিয়া মই ওলাম। আপোনালোকক তাত বহুত দেৰি হৈ গৈছে। এতিয়া বাজিছে 9:30 বাজিছে, বহুত দেৰি হৈ গৈছে। মই যাম তাত। এতিয়া ওলাই লওঁ, ভালদৰে ওলাই মিলি আপোনালোকক তাত গৈ লগ পাই আছোঁ। ভিডিঅ'টো ভালদৰে শেষলৈকে চাই যাব, স্কিপ নকৰাকৈ। আমি আহিছোঁ বিয়া ঘৰ পাইছোঁ। ইয়াত জোৰোণ আহি পোৱা নাই। জোৰোণ অহাৰ কাৰণে আমি বাহিৰত আহি পোৱাৰ 10 মিনিট পাছতে জোৰোণ আহিছে। ইয়াত জোৰোণত আদৰৰ কাৰণে আমি বাহিৰলৈ সকলোবোৰ ওলাই আহিছোঁ। ইয়াত জোৰোণ আহি পাইছে। জোৰোণ আহি পোৱাৰ আমি সকলোবোৰ ৰৈ আছোঁ বাটৰতে, মানে আদৰাৰ কাৰণে। তাৰপাছত মোক থোৱাব কৈছিল, মানে দৰাৰ ভাগিনীয়ে শৰাই লৈ আহিছে যে, শৰাই লোৱা ছোৱালীজনীক মানে হেৰি কৰিব দিছিল, থোৱাব দিছিল। মামী আহি পোৱা নাছিল। তাৰপাছত মামী আহি পোৱাৰ পাছতে মই মামীক দি দিলোঁ। মামীয়ে থোৱাইছে। ইয়াত দৰাৰ ভাগিন, ডাঙৰ ভাগিনজনীয়ে শৰাই লৈ আহিছিল। ভালদৰে ধুৱাই লৈ ভিতৰলৈ লৈ আহি মামীয়ে তাৰপাছত কইনা উলিয়াই দিলে। অলপ টাইম থকাৰ পাছতে সকলোবোৰৰ লগতে মই ভিতৰত থাকোঁতে ভিডিঅ' কৰাই হোৱা নাছিল। কইনা উলিয়াই দিয়াৰ পাছত অলপমান ভিডিঅ' কৰিছিলোঁ, তাকে লৈ আপোনালোকক দেখাই দিওঁ বুলি ভাবিলোঁ। কইনাক দৰা ঘৰৰ পৰা দিয়া বস্তুবিলাক পিন্ধাই আছে, পিন্ধাই দি সকলোবোৰ দেখাই এনেদৰে। দৰা ঘৰৰ পৰা দিয়া আঙুঠি, কাপোৰ দিছে। এতিয়া সকলোবোৰ কাপোৰ প্ৰস্তুতি হোৱাৰ পাছতে এতিয়া দৰা ঘৰৰ কাপোৰ এযোৰ পিন্ধি মানে অহাৰ পাছত আৰু আকৌ নিয়ম আছে, আপোনালোকক দেখাই যাম। ভিডিঅ'টো শেষলৈকে চাই যাব। কইনাক এতিয়া ঘৰৰ ভিতৰলৈ যাব দিছে। সকলোবোৰ বস্তু দিয়া হোৱাৰ পাছতে এতিয়া দৰা ঘৰৰ পৰা দিয়া পাটৰ কাপোৰ এযোৰ পিন্ধি আহি এতিয়া বাকী নিয়মখিনি। তাৰ পাছতে মোক চাহ খাবৰ কাৰণে মামী এজনী মাতি দিছিল। এতিয়া চাহ খাব গৈছোঁ। মাইনা মাইনা দৰা ঘৰৰ মানুহ চাহ দিওঁতে মই ভিতৰতে থাকি গ'লোঁ। এতিয়া ভিডিঅ' কৰা হোৱাই নাছিল। তাৰপাছত আৰু আহিলোঁ ভাত খাবৰ কাৰণে। চাহ ভিতৰতে খাই লৈ ভাত খাবৰ কাৰণে আহিলোঁ। অলপমান দেখাই দিছোঁ সকলোকে। ভিডিঅ'ত ওলাব লাজ কৰে কাৰণে, মানে ভাল নাপায় কাৰণে বহুতখিনি মানুহ এনেদৰে ভালদৰে দেখাই দিয়া নাই। সকলোবোৰে ভিডিঅ'ত ওলাব অলপমান বেয়া পায় সেইকাৰণে। তাৰপাছত ভাত খাই আহি এতিয়া কইনাও ভাত খাইছে। দৰা ঘৰৰ মানুহৰ লগত খোৱা লোৱা হোৱাৰ পাছতে এতিয়া মান ধৰা পৰ্ব। এই মান ধৰাৰ কাৰণে সকলোবোৰ দৰা ঘৰৰ ফালৰ সকলোবোৰকে মান ধৰি আছে। নাই ৰ ঘৰ একোগে তাৰে পিছতে কেইখনমান ফটো মাৰিছিলোঁ কইনাৰ লগত, বা মাইনা এনেদৰে। ইয়ৰ কাৰণে ফটোখন লগাই দিলোঁ। আমি সকলোবোৰে এনেদৰে ফটো উঠিছিলোঁ, কেইখনমান লগাই দিছোঁ আপোনালোকক। এনেদৰে জোৰোণ শেষ হোৱা তাৰে পিছদিনাখন আমাৰ মানে মামাহঁতৰ তাতে নাৰায়ণ পূজা কৰিছিল, অভিবাস কৰিছিল। এনেদৰে নাৰায়ণ পূজা কৰিছিল। সেইদিনাখনে কইনাক মাতি এনেদৰে অলপমান নিয়ম কৰি মামা নাৰায়ণ পূজাত বহিছে। এনেদৰে নাৰায়ণ পূজা হোৱাৰ পাছতে আমি পানী তুলিব গৈছোঁ, কইনাক গা ধুৱাব। আপোনালোকক সকলোবোৰ দেখাই দিম। ভিডিঅ'টো ভালদৰে শেষলৈকে চাই যাব।
আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষতে থকা বেল আইকনটো বজাই দিব আমি পানী তোলাৰ কাৰণে সকলোবোৰ লগ হৈ মানে গাঁৱৰ মামী আমি সকলোবোৰ লগ হৈ আমি পানী তুলিব গৈছিলোঁ অলপমান ভিডিঅ' কৰি লাগিছিলোঁ সকলোবোৰ অলপ অলপ দি গোটা গোটাতে মামী এটা একশ্যন দিব চাব এবার আমি দিম রা এটা এটাকে ভরে মামি চাই দি হসি না হসি তাক লৈ যাবা দি পানী তুলি আমি আহিলোঁ মানে বিয়াঘৰলৈ বিয়াঘৰৰ ভিতৰৰ ফালে এতিয়া কইনাক গা ধোৱাৰ কাৰণে আমি তাত পানী তোলা সহায় কৰি লৈ আহিলোঁ পানী তুলি আহিলোঁ পানী তুলি আহি মামী আগলৈ লৈছে মামীক আদৰি লৈ যাব লাগিব পানীৰে ভৰি ধুৱাই মানে য'ত গা ধুৱাব তাত লৈ যাব লাগিব পানীৰে ভৰি কিনি তেনেদৰে তাৰপাছতে মামীয়ে আৰু মাইনাক গা ধোৱাৰ কাৰণে কইনাক লৈ গৈছে কইনাক পিছফাললৈ লৈ গৈছে তাত গা ধুৱাব তাত কল পুলি ৰাখিছে তাত কেনেকৈ নিয়ম কৰিছে আপোনালোকক দেখাই দিম সকলোবোৰ চাই যাওক ভিডিঅ'টো এনেদৰে ঘূৰিছে সকলোৱে মাহ হালধি মাকে দিছে মাহ হালধি দিছে অলপমান কান্দিছে এই মুহূৰ্তটো বহুত বেয়া লগা মুহূৰ্ত বহুত দুখ লাগিছে এয়া কইনাৰ বাইদেউক এনেদৰে সকলোৱে মাহ হালধি দিয়াৰ পাছত কইনাক এনেদৰে গা ধুৱাইছে এনেদৰে গা ধোৱা হোৱাৰ পাছত তাৰ পৰা কইনাক ডাঙৰ ভিন্দক লৈ আহিছে গা ধুৱাই বাটলৈকে লৈ আহিছে তাৰপিছত আপোনালোকে ভিডিঅ'বোৰ চাই কেনেকুৱা পায় প্লিজ কমেণ্ট কৰি জনাব Bye bye.